নমস্কাৰ মেম। নমস্কাৰ, আপোনাৰ নামটো জনাব। পূৰ্ণিমা দাসী, আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ জিলা। হয় মেম, আমি শুনিবলৈ পাইছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ ভক্তি কৰিবলৈ নিদিয়ে। এইষাৰ কথা কিমানখিনি সত্য, আপুনি আমাৰ দৰ্শকসকলক অলপ জনাব। হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাক ভক্তি নেৰুৱায়। সন্ত ৰামপাল মহাৰাজে অথবা আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিবলৈ আপোনাৰ শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ শিকাইছে। সেই শাস্ত্ৰ অনুকূল ভক্তি কৰিলেহে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰে লাভ দিব পাৰে। সেই গতিকে আমি শাস্ত্ৰ অনুকূল ভক্তি কৰিব লাগে। এনেই আমি ব্ৰহ্মা বিষ্ণু পূজা কৰি আমাৰ কোনো লাভৱান হ'ব নোৱাৰে। সেই কথা আমাক সন্ত ৰামপাল মহাৰাজে ধুনীয়াকৈ ভাঙি বুজাই দিছে। ধন্যবাদ মেম। সৎ চাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।